চাওক আপোনাৰ যদি এটা হাঁহ কুকুৰা পোহা ফাৰ্ম আছে বা আপুনি যদি হাঁহ কুকুৰা পোহাৰ কথা ভাবিছে বা ফাৰ্ম এখন খোলাৰ কথা চিন্তা কৰিছে বা হাঁহ কুকুৰা পোৱালি বিজনেছ কৰাৰ কথা চিন্তা কৰিছে তেন্তে আপুনি নিশ্চয় এটা ইনকুবেটৰ লোৱাৰ কথাও চিন্তা কৰিছে মানে হাঁহ কুকুৰা নোহোৱাকৈ পোৱালি উমনি দিব পৰা যিটো মেচিন সেই মেচিনটো লোৱাৰ কথা চিন্তা কৰিছে আৰু আপুনি যদি এই মেচিনটো কিনি নানি ঘৰতে নিজে বনাওঁ বুলি ভাবিছে তেনেহ'লে আজিৰ ভিডিঅ'টো চাওক কাৰণ আজিৰ ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি পৰিপাটিকৈ চিজিলকৈ দেখাই দিম যে কেনেকৈ আপুনি ঘৰতে কম খৰচতে এটা ইনকুবেটৰ বনাব পাৰিব কাৰণ চাওক বজাৰত যদি আপুনি এটা ইনকুবেটৰ কিনিবলৈ যায় তেনেহ'লে আপোনাৰ 5,000 পৰা 10,000 টকাৰ ভিতৰত আপোনাৰ পৰে মেক্সিমাম 5,000 পৰা 10,000 টকাৰ ভিতৰত ল'বই কিন্তু যদি আপুনি অলপমান মাথা মাৰি ঘৰতে অলপ চেষ্টা কৰি চেষ্টা কৰি আৰু অনলাইনৰ পৰা দুই এটা বস্তু মগাই আনি ঘৰতে যদি অকণমান খুটখাট কৰে কামত লাগে তেনেহ'লে আপুনি খুব বেছি টকা 1,500 টকাৰ ভিতৰত আপুনি এটা ঘৰতে নিজেই এটা 100 পৰা 400টা কণী উমনি দিব পৰা ইনকুবেটৰ নিজে বনাব পাৰিব আৰু যদি তেনেহ'লে বলক যদি বনাব বিচাৰে এই ইনকুবেটৰটো ঘৰতে তেনেহ'লে আজি ভিডিঅ'টো চাওক কাৰণ ভিডিঅ'টো মই সকলোখিনি পৰিপাটিকৈ দেখাই দিম তেনেহ'লে বলক আমাৰ কামখিনি আৰম্ভ কৰোঁ চাওক ইনকুবেটৰটো বনাবৰ কাৰণে আপোনাক প্ৰথমতে লাগিব এনেকুৱা এখন টেম্পাৰেচাৰ কণ্ট্ৰলাৰ W1209 টেম্পাৰেচাৰ কণ্ট্ৰলাৰ বুলি আপুনি Amazon বা Flipkartত মাৰি দিলে পাই যাব সহজে পাই যাব আৰু তাৰপিছত লাগিব আপোনাক এনেকুৱা 12 ভল্টৰ DC CPU ফেন এইখনো আপুনি Amazon বা Flipkartত সহজে পাই যাব এনেকুৱা দুখন লাগিব যদি আপুনি ইনকুবেটৰটো ডাঙৰকৈ বনাব বিচাৰে তেনেহ'লে দুখন লাগিব যদি সৰুকৈ বনাব বিচাৰে তেনেহ'লে এখন হ'লে হ'ব এইখন লাগিব তাৰপিছত আপোনাক দুটা বাল্ব লাগিব যদি ডাঙৰকৈ বনাব বিচাৰে দুটা বাল্ব যদি সৰুকৈ বনাব বিচাৰে এটা বাল্ব তাৰপিছত আপোনাক লাগিব দুটা হোল্ডাৰ তাৰপিছত লাগিব এটা পাৱাৰ ছাপ্লাই এডাপ্টাৰ এইটো আপুনি 9 ভল্টৰ 1 এম্পিয়াৰৰ পাৱাৰ ছাপ্লাই এডাপ্টাৰ এইটো আপুনি Amazon Flipkartত সহজে পাই যাব তাৰপিছত কেইডালমান ৱাই দৰকাৰ হ'ব আপোনাক তাৰপিছত এটা প্লাগৰ যোগাৰ কৰি ল'ব আৰু পাৰে যদি এটা গ্লু গান এনেকুৱা এটা গ্লু গানৰ যোগাৰ কৰি ল'ব কাৰণ গ্লু গানটো হ'লে আঠা লগাবলৈ সুবিধা হয় কিন্তু বাকীবোৰ নহ'লে তাৰ লৈ বান্ধি থাকিব লাগে চ' সেইকাৰণে পাৰে যদি এটা গ্লু গানৰ যোগাৰ কৰি ল'ব চ' তাৰপিছত লাগিব আপোনাক এনেকুৱা এটা বাকচ চাওক মই এইটো এটা বজাৰত পোৱা মাছৰ কাৰ্টুন আনি চাফ চিকুণ কৰি ঠিক ঠাক কৰি লৈছোঁ বাহিৰে ভিতৰে টেপ মাৰি লৈছোঁ যাতে হাৱাটো ওলাব নোৱাৰে আপুনি তেনেকুৱা প্লাষ্টিকৰ কণ্টেইনাৰ এটা ল'লেও হ'ব বা কাগজৰ কাৰ্টুন এটা ল'লেও হ'ব কিন্তু যিয়ে লয় যাতে কাগজৰ কাৰ্টুন যদি লয় তেনেহ'লে ভিতৰত থাৰ্মকল দি ভালকৈ টেপ চেপ মাৰি যাতে হাৱাটো ওলাব নোৱাৰে সেইটো চাই ল'ব তেনেহ'লে এতিয়া বলক বস্তুখিনি ক'ত কেনেকৈ লগাব লাগিব সকলোখিনি ধুনীয়াকৈ দেখাই আছোঁ তেন্তে বলক চাওক আপুনি প্ৰথমে হোল্ডাৰকেইটা আৰু ফেনকেইখন নিজৰ নিজৰ জেগাত লগাই লওক এতিয়া সকলোখিনি বস্তু জেগাই জেগাই লগালোঁ এফালে দুটা হোল্ডাৰ লগালোঁ আৰু এফালে দুখন ফেন লগালোঁ এতিয়া দুইটা হোল্ডাৰ একেলগে কানেকশ্যন কৰিব লাগিব আৰু দুইখন ফেন আৰু এই দুইখন ফেন একেলগে কানেকশ্যন কৰিব লাগিব তো বলক এতিয়া কানেকশ্যনকেইটা কৰি লওঁ 20 minutes later চাওক বৰ্তমান আমাৰ সকলোখিনি কানেকশ্যন হ'ল এটা ছাইডে দুটা হোল্ডাৰ লগালোঁ কানেকশ্যন কৰিলোঁ আৰু এটা ছাইডে দুখন ফেন আৰু দুইখন ফেন কানেকশ্যন কৰা যিডাল ৱাই সেই ৱাইডাল এইফালে এটা ফুটা কৰি বাহিৰলৈ উলিয়ালোঁ দুডাল আৰু এই দুইটা হোল্ডাৰ একেলগে জইন কৰি এডাল ৱাই বাহিৰলৈ উলিয়ালোঁ এইডাল হৈছে লাইট জ্বলাবৰ বাবে ব্যৱহাৰ কৰা হোল্ডাৰ দুটাৰ ৱাই পাত আৰু এইডাল হৈছে ফেনখনৰ ৱাই পাত আৰু এতিয়া এই ফেনখনৰ ৱাই পাতত আপুনি এই এডপ্টাৰটো লৈ ইয়াত দুইটা জইন দিব লাগিব প্লাছ মাইনাছ কোনটো সেইটো আপুনি উলিয়াই আনোতে চিন দি ল'ব প্লাছত প্লাছ জইন কৰি মাইনাছত মাইনাছ জইন কৰি এডপ্টাৰ লগত এই ৱাইৰডাল জইন দিব লাগিব আৰু জইন কৰি ইয়াত ভৰাব লাগিব ক'ত ভৰাব লাগিব সেইটো দেখাই আছোঁ আৰু এইফালে যিডাল বাল্বৰ কাৰণে ৱাইৰ থাকিলে সেইডাল এইটো প্লাগটো ল'ব লাগিব আৰু প্লাগটো লৈ এটা মূৰ ইয়াৰ এটাৰ লগত জইন দিব লাগিব আৰু ইয়াৰ এটা ইয়াত সোমোৱাব লাগিব আৰু প্লাগটোৰ যিডাল ৱাইৰ বাকী থাকিব
সেইডাল ইয়াত ভৰাব লাগিব আৰু ক'ত ভৰাব লাগিব এইটো দেখাই আছোঁ চাওক এতিয়া কানেকশ্যনখিনি চাওক এই পাত হৈছে ফেনখনৰ ৱাই আৰু মই চিন দি লৈছিলোঁ সেইডাল আপোনালোকে চিন দি ৰাখিব প্লাছ পাত মাইনাছত মাইনাছ চ' এই পাত ফেনখনৰ প্লাছ ৱাই আৰু এডপ্টাৰ ৰঙা প্লাছডাল প্লাছৰ লগত জইন দিব তাৰপিছত মাইনাছৰ লগত মাইনাছ পাত জইন দিব মনত ৰাখিব ৰঙা ৱাই পাত সদায় প্লাছ হয় বাকী ক'লা নীলা যি থাকে সকলোখিনি চব মাইনাছ হয় এতিয়া জইন দিয়া যিডাল প্লাছ পইণ্ট সেই প্লাছ পইণ্টটো এই চাৰ্কিটখনৰ যিটো 12 ভল্ট বুলি আছে এই ইফালৰ পৰা 2 নম্বৰটোত 12 ভল্ট বুলি তাত ভৰাই দিব মনত ৰাখিব প্লাছটো 12 ভল্টত আৰু মাইনাছটো একেবাৰে ছাইডৰ DND-টোত সৰি GND বুলি লিখা আছে তাত ভৰাব প্লাছটো 12 ভল্টত মাইনাছটো GND-ত এতিয়া এডপ্টাৰ আৰু ফেনখনৰ কাম শেষ হ'ল এতিয়া বাকী থাকিল এই পাত হোল্ডাৰকেইটা মানে বাল্বটো জ্বলাবৰ কাৰণে বাকী থকা ৱাই দুপাত চ' এই দুপাতৰ লগত এই প্লাগটো জইন দিব লাগিব চ' ইয়াৰ এপাত ৱাই ছাইডৰ কেও বুলি যিটো আছে যিটো পাৰ্ট আছে সেই পাৰ্টটোত ভৰাই দিব এতিয়া হোল্ডাৰটোৰ পৰা ওলোৱা যিডাল ৱাই বাকী থাকিলে সেই ৱাই পাতৰ লগত প্লাগটোৰ এডাল ৱাই জইন দিব এনেকৈ জইন দিব আৰু প্লাগটোৰ বাকী থকা ৱাই পাত যিটো K1 বুলি ফুটা খালী হৈ আছে সেই ফুটাটোত ভৰাই দিব চ' এইখিনি আছিল কানেকশ্যন দেখিলে কিমান সাধাৰণ চ' হৈ গ'ল এতিয়া আপুনি টেষ্টিং কৰিব লাগিব টেষ্টিং কৰি এইখনত মিলাব লাগিব চ' কানেকশ্যন পাতি ইমানখিনি আছিল আৰু কৰিবলগীয়া ইয়াত একো নাই তাত এতিয়া বৰ্ড এখন লওক বৰ্ডখনলৈ টেষ্ট কৰা যাওক আৰু এই ৱায়াৰ কিপাত লগোৱাৰ পাছত স্ক্ৰুকেইটা ভালদৰে টাইট কৰিব কাৰণ যদি ঢিলা হৈ থাকে কানেকশ্যনটো যদি ভালদৰে নাপায় তেতিয়া বৰ্ডখনে ভালদৰে কাম নকৰিব চাওক আমাৰ বৰ্তমান ইনকুবেটৰটো বনাই হৈ গৈছে চ' এইফালে দুটা লাইট লগালোঁ দুখন ফেন লগালোঁ এই পাত ভিতৰৰ ফালে থ'ব এই পাত ইয়াৰ লগত কানেক্ট হৈ থাকে ইয়াৰ লগতে আহিব ভিতৰৰ ফালে এই পাতে টেম্পাৰেচাৰটো জুখিব চ' সকলোখিনি হৈ গ'ল কানেকশ্যন পাতি হৈ গ'ল এতিয়া এইবোৰ জইন দি মেলি ল'লোঁ এতিয়া টেষ্ট কৰা যাওক এতিয়া আপুনি এই বৰ্ডখনৰ ছেটিংছটো কেনেকৈ কৰিব মই সেইটো আপোনাক দেখাই আছোঁ আপোনালোকক চ' প্ৰথমে ছুইচটো দিলে ছুইচটো দিয়া মাত্ৰক দেখিলে ইয়াত 27 ডিগ্ৰী চেলচিয়াছ ত' এইফালে এই দুটা লাইট জ্বলি গ'ল আৰু এই ফেন দুখন চলিলে চ' এতিয়া চাওক ইয়াত কণী উমনি দিবৰ বাবে ইয়াৰ উষ্ণতাটো হ'ব লাগিব 37.0 পৰা 37.9 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত এতিয়া আপুনি এই বৰ্ডখনত ছেট কৰিব লাগিব যে কিমান ডিগ্ৰী চেলচিয়াছ হ'লে লাইট দুটা নিজে নিজে নুমাব আৰু কিমান তললৈ উষ্ণতাটো নামিলে লাইট দুটা নিজে নিজে জ্বলিব আপুনি ফাৰ্ষ্ট হাই টেম্পাৰেচাৰটো ছেট কৰিবৰ কাৰণে আপুনি এইটো ছাইডৰ যিটো বুটাম সেই বুটামটো এবাৰ টিপক টিপিলে দেখিলে যে এইটো এনেকৈ ঢিপ ঢিপ কৰিব বৰ্তমান দেখাই আছে 37.9 চ' এইটো বঢ়াবৰ কাৰণে মাজৰ ছুইচটো টিপিব লাগিব আৰু যদি কমাব বিচাৰে ছাইডৰটো টিপিব লাগিব চ' এই টেম্পাৰেচাৰটো আপুনি ৰাখিব লাগিব 37.5ৰ পৰা 38.0ৰ ভিতৰত চ' এইটো আমি বৰ্তমান ৰাখিম 37.9 চ' এইটো 37.9 ৰাখোঁ মানে ইনকুবেটৰটোৰ ভিতৰৰ উষ্ণতাটো যেতিয়া 37.9 ডিগ্ৰী চেলচিয়াছ পাবগৈ তেতিয়া তাৰ ভিতৰত জ্বলি থকা বাল্ব দুটা আপুনি নিজে নিজে বন্ধ হৈ যাব আৰু হাইটো হৈ গ'ল এতিয়া আপুনি ছেট কৰিব লাগিব ল' টেম্পাৰেচাৰটো যাতে কিমান ডিগ্ৰী চেলচিয়াছ তললৈ নামিলে লাইট দুটা নিজে নিজে জ্বলে আৰু টেম্পাৰেচাৰ নিজে নিজে বাঢ়ি যায় চ' ল' টেম্পাৰেচাৰ ছেট কৰিবৰ কাৰণে আপুনি ছাইডৰ যিটো বুটাম অলপ টাইম প্ৰেছ কৰি ৰাখক প্ৰেছ কৰিলে দেখিব যে ইয়াত PO বুলি ওলাব PO বুলি ওলোৱাৰ পিছত মাজৰ যিটো বুটাম সেইটো এবাৰ টিপি দিয়ক টিপি দিলে দেখিব যে ইয়াত P1 ওলাব আৰু পুনৰ ছাইডৰ বুটামটো টিপক
তেতিয়া দেখিব 0.4 ওলাব এতিয়া আমি তাত সেট কৰিছিলোঁ যে 37.9 ডিগ্ৰী সেলসিয়াছ ইয়াত আপুনি সেট কৰক 0.9 ডিগ্ৰী 0.9ত সেট কৰক যাতে মানে 0.9 ডিগ্ৰী সেলসিয়াছ কমি গ'লে মানে 37.0 ডিগ্ৰী হ'লে লাইটটো যাতে নিজে নিজে পুনৰ জ্বলি যায় আৰু উষ্ণতাটো পুনৰ বাঢ়ি যায় এতিয়া হাই লো আৰু দুটা টেম্পাৰেচাৰ সেট কৰা হৈ গ'ল এতিয়া চাব যে আপোনালোকে 37.9 ডিগ্ৰী যেতিয়া হ'ব তেতিয়া লাইট দুটা নিজে নিজে অফ হ'ব আৰু 37.0 লৈ যেতিয়া নামি আহিব তেতিয়া লাইট দুটা পুনৰ জ্বলি যাব এতিয়া ঢাকনিখন লগাই দিওঁ যাতে সোনকালে টেম্পাৰেচাৰটো বাঢ়িব পাৰে মানে কথাটো ঠিক এনেকুৱা উমনি পোৱালি ওলাবৰ বাবে আপোনাৰ ইনকুবেটৰটো উষ্ণতা 37.2 ডিগ্ৰী সেলসিয়াছৰ পৰা 37.9 মানৰ ভিতৰত থাকিব লাগে আৰু সেইকাৰণে ল' আৰু হাই টেম্পাৰেচাৰটো ছেট কৰিব লাগে মানে এতিয়া ইয়াত 37.9 ডিগ্ৰী সেলসিয়াছ হ'ব তেতিয়া লাইট দুটা আপুনি নিজে অফ হ'ব আৰু টেম্পাৰেচাৰটো কমি আহিব নিজে আৰু কমি আহি টেম্পাৰেচাৰটো যেতিয়া 37.0 ডিগ্ৰী পাবহি তেতিয়া লাইট দুটা পুনৰ জ্বলি যাব মানে এইভাগে ইনকুবেটৰটোৱে নিজেই নিজৰ উষ্ণতাটো একদম জোখত ৰাখিব চ' এতিয়া ঢাকনিখন মাৰিলে টেম্পাৰেচাৰটো লাহে লাহে বাঢ়িব ধৰিছে A few moments later. চাওক 37.3 হৈছে যেতিয়া 37.9 হ'ব নিজে নিজে লাইট দুটা বন্ধ হ'ব চ' এতিয়া 37.7, 8, 9 দেখিলে 37.9 যেতিয়া হ'ল লাইট দুটা নিজে নিজে বন্ধ হ'ব যেতিয়া আকৌ এইটো টেম্পাৰেচাৰটো কমি 37.2 ডিগ্ৰী 37 ডিগ্ৰী সেলসিয়াছলৈ আহিব তেতিয়া আপোনাৰ লাইট দুটা নিজে নিজে জ্বলি যাব আৰু চাওক লাইটটো অফ হোৱাৰ লগে লগে পুনৰ টেম্পাৰেচাৰটো কমিবলৈ আৰম্ভ হৈছে এতিয়া 37.5 হৈছে যেতিয়া 37 ডিগ্ৰী সেলসিয়াছ হ'ব নিজে নিজে লাইটটো জ্বলি যাব আকৌ চাব 37.3 2 আহিলে 1 37.0 চাব জ্বলি যাব তো দেখিলে 37.0 যেতিয়া হ'ল নিজে নিজে লাইট দুটা পুনৰ জ্বলি গ'ল আৰু এইভাগেই ইনকুবেটৰটোৰ টেম্পাৰেচাৰটো নিজে নিজে নিয়ন্ত্ৰণ হৈ থাকিব চ' এইখিনি আছিল ইয়াৰ কানেকশ্যন আৰু কেনেকৈ বৰ্ডত কি মিলাব লাগে টেম্পাৰেচাৰ মিলাব লাগে সেইখিনি আশা কৰোঁ সকলোখিনি ভালদৰে বুজিব পাৰিলে এতিয়া ইয়াত কেনেকৈ কণী দিব লাগিব কি কৰিব লাগিব এইটো এতিয়া আমাৰ মেচিন কণী উমনি দিবৰ বাবে ৰেডি হৈ গ'ল ত' ইয়াত উমনি দিবৰ বাবে ইনকুবেটৰটোৰ তলত ধুনীয়াকৈ বাতৰি কাগজ বা তুঁহগুৰি বা পটান চটান পাৰি ধুনীয়াকৈ কণীখিনি লাইন পাতি পাৰি দিব আৰু এই বাল্ব দুটাৰ তলত এনেকৈ দুটা পানীৰ পাত্ৰ ৰাখিব যাতে ইনকুবেটৰটোৰ উষ্ণতাটো বজাই ৰাখিবৰ বাবে হিউমিডিটি মানে আৰ্দ্ৰতাটো ঠিকমতে বনি থাকে আৰু কণীখিনিত এটা চিন দি ৰাখিব আৰু দিনটোত 2বাৰৰ পৰা 3বাৰলৈ কণীকেইটা ঘূৰাই দিব যাৰ চিনটো দি ৰাখিব যাতে গম পায় কোনটো ছাইডে ঘূৰালে কোনটো ছাইডে নাই ঘূৰোৱা আৰু মেচিনটো ওপৰৰ ফালে ঢাকনিখনত সৰু সৰু দুটা ফুটা কৰি দিব যাতে অতিৰিক্ত গেছখিনি বাহিৰলৈ ওলাই যাব পাৰে বাকী বেলেগ ক'তো ফুটা নাৰাখিব চাওক এতিয়া এইটো খুলি থৈছোঁ কাৰণে আমাৰ মেচিনটোৰ টেম্পাৰেচাৰটো কমি আছে যেতিয়া ঢাকনিখন দি দিম এতিয়া বৰ্তমান 29 পইণ্ট কিবা এটা হৈ আছে যেতিয়া ঢাকনিখন দি দিম তেতিয়া পুনৰ টেম্পাৰেচাৰটো আপুনি ছেট কৰা আগৰ অৱস্থালৈ ঘূৰি আহিব চ' ইমানখিনিয়ে এতিয়া এইখিনি পোৱালি ওলাবৰ বাবে 20ৰ পৰা 30 দিন সময় লাগিব অৱশ্যে কেতিয়াবা 40 দিন সময়ো লাগি যায় চ' ধৈৰ্য ধৰক আৰু বিন্দাছ পইচা ঘটক চ' এইটোৱে আছিল আমাৰ ইনকুবেটৰটো আশা কৰোঁ সকলোখিনি ধৰিব পাৰিলে বুজিব পাৰিলে আৰু যদি তথাপিও কিবা বুজি নাপালে তেনেহ'লে তলত কমেণ্ট কৰি সোধক মই আপোনাক নিশ্চয় উত্তৰ দিম আৰু যদি আপোনাৰ লগৰ কোনোবাই ইনকুবেটৰ কিনিব বিচাৰিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক তেওঁলৈ যাতে দুই এপত পইচা বচাব পাৰে 2 টকা বহুত বাচি যাব 2-3 হাজাৰ টকাও বহুত দিয়কচোন আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু যদি নতুন আগলৈও যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টাটো বজাই থৈ যাব অলপ নহ'ব আৰু ইমানেই দিয়ক বাই